আজি আমি শিকিম নাম্বাৰ সংখ্যাৰ বিষয়ে। সো সংখ্যা বহুত কেইবোৰ আছে, তাৰ ভিতৰত প্ৰথম সংখ্যাটো হ'ল আমাৰ ন্যাচাৰেল নাম্বাৰ, যাক আমি অসমীয়াত কওঁ স্বাভাৱিক সংখ্যা। তো স্বাভাৱিক সংখ্যা আৰম্ভ হয় 1ৰ পৰা, 1 2 3 এনেকৈ গৈ থাকিব, ইয়াৰ শেষ নাই। তো এইবোৰ হ'ল আমাৰ স্বাভাৱিক সংখ্যা। তাৰ পিছৰ সংখ্যাটোৰ পৰা আহিম আমি দ্বিতীয় সংখ্যাটো চাম আমি হোল নাম্বাৰ। হোল নাম্বাৰ মানে হ'ল পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা ষ্টাৰ্ট হয় 0ৰ পৰা, 0 1 2 3 এনেকৈ এইটোও গৈ থাকিব। স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ মাজত এটাই পাৰ্থক্য, স্বাভাৱিক সংখ্যাত শূন্যটো নাই, কিন্তু পূৰ্ণ সংখ্যাত এটা এক্সট্ৰা শূন্য আছে। তাৰপিছত আমি চাম যে আমি ইণ্টিজাৰ নাম্বাৰ। ইণ্টিজাৰ নাম্বাৰ মানে অখণ্ড সংখ্যা। তো অখণ্ড সংখ্যা বুলি ক'লে আমি ইয়াত আমি পজিটিভ সংখ্যা আৰু নিগেটিভ সংখ্যা আৰু মাজত থাকিব আমাৰ শূন্য, এই সকলোবোৰক কি বুলি কওঁ আমাৰ অখণ্ড সংখ্যা। তো অখণ্ড সংখ্যা এটা হ'ল পজিটিভ ইণ্টিজাৰ্ছ আৰু এটা হ'ল নিগেটিভ ইণ্টিজাৰ্ছ। পজিটিভ ইণ্টিজাৰ্ছ বুলি ক'লে আমি 1ৰ পৰা আৰম্ভ হ'ব, +1 +2 +3 +4, প্লাছ চিনটো নিদিলেও হৈ যায়, প্লাছ এইটো প্লাছে বুজায়, +1 +2 +3 +4। আৰু নিগেটিভ ইণ্টিজাৰ বুলি ক'লে -1 -2 -3 -4 আৰু মাজত 0 থাকে। তো গতিকে এইটো যদি আমি সংখ্যাৰ ঘাত প্ৰকাশ কৰোঁ তেনেহ'লে শূন্যটো মাজত ৰাখোঁ, আৰু এইফালে থাকে -1 -2 -3 -4, আৰু এইফালে সোঁফালে থাকে +1 +2 +3 +4। তাহলে বাওঁফালে -1 -2 -3, সোঁফালে +1 +2 +3, এনেকৈ এইটো গৈ থাকিব, এইটো এইফালে গৈ থাকিব। তো এতিয়া আমি চাম যে এইটো ইণ্টিজাৰ নাম্বাৰ হৈ গ'ল। এতিয়া আমি চাম ৰেচনেল নাম্বাৰ। তো 4 নম্বৰটো হ'ল আমাৰ ৰেচনেল নাম্বাৰ। তো ৰেচনেল নাম্বাৰ বুলি ক'লে আমি পৰিমেয় সংখ্যা বুলি জানো। তো পৰিমেয় সংখ্যা যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q ডাজ নট ইকুৱেল টু 0, q কেতিয়া 0 হ'ব নোৱাৰে, সেই সংখ্যাবোৰক পৰিমেয় সংখ্যা বুলি কওঁ। যদি q 0 হৈ যায় মানে তলৰটো হৰটো যদি 0 হৈ যায়, হৰটো 0 হৈ গ'লে আমাৰ কি হৈ যায়, হৰটো 0 হৈ গ'লে এইটো পৰিমেয় সংখ্যা নহ'ব। তো এক্সাম্পল বুলি কওঁ 8/9, 6/4, তাৰপিছত আমি -8/2, 0, 1/6, -4/9। যদি তলৰ সংখ্যাটো শূন্য হৈ যায়, যেনেকুৱা 6/0, তেনেহ'লে এইটো ৰেচনেল নাম্বাৰ নহ'ব, মানে পৰিমেয় সংখ্যা নহ'ব। আৰু নোটত লিখিম আমি যদি পাই ইজ নট এ ৰেচনেল নাম্বাৰ, পাই পৰিমেয় সংখ্যা নহয়। পাই যিকোনো সংখ্যাৰ লগত লাগি থাকিলে সেই সংখ্যাটো পৰিমেয় নহ'ব। ৰুট অভাৰ অফ এ প্ৰাইম নাম্বাৰ ইজ নট এ ৰেচনেল নাম্বাৰ। যদি কোনো মৌলিক সংখ্যাৰ ওপৰত ৰুট থাকে তেনেহ'লে সেইটো প্ৰাইম নাম্বাৰ নহ'ব। এক্সাম্পল √2, √3, √5 এনেকুৱাকৈ গৈ থাকিব। আৰু আমি এতিয়া চাম ৰিয়েল নাম্বাৰ। আৰু শেষৰটো সংখ্যাটো হ'ল আমাৰ ৰিয়েল নাম্বাৰ। তো ৰিয়েল নাম্বাৰ বুলি ক'লে আমি বুজোঁ যে ৰিয়েল নাম্বাৰ মানে বাস্তৱ সংখ্যা। পৃথিৱীত যিমানবোৰ সংখ্যা আছে সকলোবোৰ বাস্তৱ সংখ্যা। অল দ্য নাম্বাৰছ প্ৰেজেণ্ট ইন দ্য নেচাৰ আৰ অল ৰিয়েল নাম্বাৰ। এক্সাম্পল +1, -4/8, 6, 0, 9/8, etc. etc. তো আজিৰ ভিডিঅ'ত এইখিনিয়ে। চ' মোৰ নাম শাহিদুল ইকাফ। ৱেলকাম টু মাই চেনেল লাৰ্ণ ইজি উইথ ইকাফ। Thank you.